হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ মিনি ব্লগছ। আজি দুৰ্গা পূজালৈ বুলি আহিছোঁ। সকলোলৈকে মোৰ ফালৰ পৰা দুৰ্গা পূজা বহুত বহুত শুভেচ্ছা দিছোঁ দেই। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ পূজাৰ গেট বনাই থোৱা আছে আৰু এইফালে মণ্ডপটো, আৰু মণ্ডপৰ ভিতৰত এতিয়া সোমাই গৈ আছোঁ আমি। প্ৰথমতে দৰ্শন কৰি লওঁ, দৰ্শন কৰিবলৈ বাবে ইয়াত মণ্ডপৰ ভিতৰত সোমাই আহিছোঁ। আৰু ইয়াত ধুনীয়াকৈ পূজা কৰি আৰু ধাগা চাগা পিন্ধি লৈছোঁ। আৰু তাৰপাছতে বজাৰ ফালে ওলাই আহিলোঁ। বজাৰতে ধুনীয়াকৈ কিবা কিবি এনেই ধেমালিকৈ চাই আছোঁ আৰু বজাৰতে ঘূৰি ঘূৰি। তাৰপাছত আমাৰ বাইদেউৰ ল'ৰাটোৱে পেষ্টুল লওঁ বুলি ক'লে, তো ইয়াত পেষ্টুল চাই আছোঁ। এতিয়া ভালকৈ পেষ্টুল এটা লৈ লওঁ বাইদেউৰ ল'ৰাটোৰ কাৰণে। তাৰপাছতে ইয়াত লাষ্ট টাইমত চাওমিন খাইছোঁ গোটেই বজাৰখন ঘূৰি ঘূৰি। আৰু এইফালে দেখিছেনে জেলেপি, এতিয়া জেলেপি খাই লওঁ। তো পূজাততো জেলেপি খাবই লাগিব ন, ঘৰতো লৈ যাম। ৰং বিৰঙৰ জেলেপি বনাই থৈছে দেখিছেনে, শ্ব' কাৰণে বনাইছে। বহুত ভাল লাগে, পূজাত আহি ঘূৰি বহুত ভাল লাগিলে। আজি